My dear friends, once again welcome to my YouTube channel. So my dear friends, আজি আমি আলোচনা কৰিম most important Assam history questions. তো বন্ধুসকল পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। তো এক নম্বৰ প্ৰশ্ন দি আছে in which year was the Assamese language recognized as the state language? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? অপচন এ দি আছে in 1961, অপচন বি দি আছে in 1882, অপচন সি দি আছে in 1921 and option D দিয়া আছে in 1903 তো কোন চনত স্বীকৃতি পাইছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইজ দ্য কারেক্ট আনসার অর্থাৎ 1961 চনত অসমীয়া ভাষা আমাৰ অসমৰ ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি লাভ কৰিছিল তো এতিয়া আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 2 লৈ আহিছো কোৱেশ্চন নম্বৰ 2 দি আছে Who was the last Swargodev of the Ahom Empire? অর্থাৎ আহোম সাম্রাজ্যৰ শেষৰজন ৰজা শেষৰজন স্বৰ্গদেৱ কোন আছিল অপচন এ দি আছে চাওলুং চুকাফা অপচন বি দি আছে কুমাৰ ভাস্কৰ বৰ্মন অপচন সি দি আছে তৰুণৰাম ফুকন এণ্ড অপচন ডি দি আছে পুৰন্দৰ সিংহ বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় স্ক্ৰিপ্ট নৰয় গোটেইখিনি চাই থাকিব তো ইয়াৰ শুদ্ধ উত্তৰ বা আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজন হ'ল পুৰন্দৰ সিংহ অৰ্থাৎ অপচন ডি ইজ দ্য কারেক্ট আনসার পুৰন্দৰ সিংহ হৈছে আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰজন ৰজা এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ 3 দি আছে when was the first railway service introduced in Assam কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল অপচন এ দি আছে 1961 অপচন বি দি আছে 1882 অপচন সি দি আছে 1921 এণ্ড অপশন ডি দি আছে 1903 কোন চনত প্ৰথমে অসমত ৰেল সেৱা আৰম্ভ হৈছিল বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট হয় তো ইয়াৰ শুদ্ধ উত্তৰ অপশন সি অপশন বি ইজ দ্য কারেক্ট আনসার 1882 1882 চনত অসমত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ Question number 4 di ase who was the Ahom Swargodev was reached the borders of the Naga Empire in 1228 and established the Ahom Kingdom in Assam and died in 1268 অর্থাৎ 1228 চনত নাগা সাম্ৰাজ্য সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 জনৰ মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেৱজন কোন আছিল অপচন এ দি আছে চাওলুং চুকাফা অপচন বি দি আছে কুমাৰ ভাস্কৰ বৰ্মন অপচন সি দি আছে তৰুণৰাম ফুকন এণ্ড অপচন ডি দি আছে পুৰন্দৰ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইজ দ্য কারেক্ট আনসার অর্থাৎ চাওলুং চুকাফা হৈছে তেখেত ব্যক্তিজন তো এতিয়া নেক্সট কুৱেশ্যন লৈ Question number 5 লৈ আহিছোঁ 5 দি আছে Who was the king of Kamrup when Hyeonchang came to Assam Hyeonchang অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অপচন এ দি আছে চাওলুং চুকাফা অপচন বি দি আছে কুমাৰ ভাস্কৰ বৰ্মন অপচন সি দি আছে তৰুণৰাম ফুকন এণ্ড অপচন ডি দি আছে পুৰন্দৰ সিংহ বন্ধুসকল জানিলে কমেন্ট কৰি জনাব কোনটো শুদ্ধ উত্তৰ হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেনচাং অসমলৈ আহিছিল এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 6 দি আছে Who was the leader of the freedom movement of Assam the first cyclist in Guwahati and the man known as দেশভক্ত অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল অপচন এ দি আছে চাওলুং চুকাফা অপচন বি দি আছে কুমাৰ ভাস্কৰ বৰ্মন অপচন সি দি আছে তৰুণৰাম ফুকন এণ্ড অপচন ডি দি আছে পুৰন্দৰ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তৰুণৰাম ফুকন হৈছে সেইজন ব্যক্তি যে প্ৰথমে গুৱাহাটী চাইকেল চলাইছিল আৰু তেওঁ
দেশভক্ত নামেৰে পৰিচিত আছিল। তেতিয়া নেক্সট কুৱেশ্যন লৈ তো কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7 দি আছে ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী কাম টু আছাম, অৰ্থাৎ কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। অপশ্যন এ দি আছে 1961, অপশ্যন বি দি আছে 1882, অপশ্যন সি দি আছে 1921 এণ্ড অপশ্যন ডি দি আছে 1903। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1921, অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 8 দি আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজন কোন আছিল। অপশ্যন এ দি আছে বসন্ত দাস, অপশ্যন বি দি আছে চুকাফা, অপশ্যন সি দি আছে খৰ্গেশ্বৰ তালুকদাৰ এণ্ড অপশ্যন ডি দি আছে বীৰপাল। তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব জানিলে কমেণ্ট কৰি জনাব। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ বসন্ত দাস আছিল অসমৰ প্ৰথমজন বিধানসভাৰ অধ্যক্ষ। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 9 দি আছে ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফৰ্মড, কোন চনত অসম সংস্থা গঠন হৈছিল। অপশ্যন এ দি আছে 1961, অপশ্যন বি দি আছে 1882, অপশ্যন সি দি আছে 1921 এণ্ড অপশ্যন ডি দি আছে 1903। তো বন্ধুসকল জানিলে কমেণ্ট কৰি জনাব কোনটো শুদ্ধ উত্তৰ হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ 1903 চনত আছাম এছ'চিয়েশ্যনখন গঠন হৈছিল। এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ। 10 দি আছে ইন হুইচ ইয়াৰ ৱাজ টি ডিস্কভাৰ্ড ইন আছাম, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল। অপশ্যন এ দি আছে 1961, অপশ্যন বি 1882, অপশ্যন সি 1921 এণ্ড অপশ্যন ডি দি আছে 1903। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1921, 1921 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ। 11 দি আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম এম্পায়াৰ ইন আছাম, আহোম এম্পায়াৰ ইন আছাম, অৰ্থাৎ অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠাপক কোন আছিল। অপশ্যন এ দি আছে বসন্ত দাস, অপশ্যন বি চুকাফা, অপশ্যন সি দি আছে খৰ্গেশ্বৰ তালুকদাৰ এণ্ড অপশ্যন ডি দি আছে বীৰপাল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ শুদ্ধ উত্তৰ অপশ্যন বি চুকাফা হৈছে আমাৰ অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 12 লৈ আহিছোঁ। 12 দি আছে ইন হুইচ ইয়াৰ ডিড দ্য মুছলিমছ ইনভেড আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। অপশ্যন এ দি আছে 1406, অপশ্যন সি দি আছে 1306, অপশ্যন সি দি আছে 1206 এণ্ড অপশ্যন ডি দি আছে 1212। অৰ্থাৎ কোন চনত এ দি আছে 1606 চনত, বি দি আছে 1306, সি 1206 এণ্ড ডি অপশ্যনত দি আছে 1212 খ্ৰীষ্টাব্দ। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ 1206 চনত প্ৰথমবাৰৰ বাবে অসম মুছলমানসকলে আমাৰ অসম আক্ৰমণ কৰিছিল। এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ। 13 দি আছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টায়াৰ টু ডাই ইন দ্য আছাম মুভমেণ্ট অন 10 ডিচেম্বৰ 1979, অৰ্থাৎ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল। অপশ্যন এ দি আছে বসন্ত দাস, অপশ্যন বি চুকাফা, অপশ্যন সি দি আছে খৰ্গেশ্বৰ তালুকদাৰ এণ্ড অপশ্যন ডি দি আছে বীৰপাল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ খৰ্গেশ্বৰ তালুকদাৰ আছিল সেইজন ব্যক্তি যিয়ে 1979 চনত অসম আন্দোলনত শ্বহীদ হৈছিল। তেতিয়া নেক্সট কুৱেশ্যন লৈ
কুৱেশ্যন নম্বৰ 14 লৈ আহিছোঁ 14 দি আছে Who was the founder of the Sutiya Empire? অর্থাৎ সুতিয়া সাম্রাজ্যের প্রতিষ্ঠাপক কোন আছিল অপশন এ দিয়ে আছে বসন্ত দাস অপশন বি সুকাফা অপশন সি দিয়ে আছে খড়গেশ্বর তালুকদার অপশন ডি দিয়ে আছে বীরপাল সুতিয়া সাম্রাজ্যের প্রতিষ্ঠাপক কোন আছিল এর শুদ্ধ উত্তর অপশন ডি the correct answer is option D বীরপাল আছিল the founder of Sutiya Empire তো এটা নেক্সট কোশ্চেন লই Question number 15 লৈ আছো Question number 15 দি আছে Where is the High Court of Assam located? অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত অপশন এ দি আছে নগাঁও অপশন বি গুৱাহাটী অপশন সি তেজপুৰ এন্ড অপশন ডি দি আছে যোৰহাট হাই কোর্ট তো এর শুদ্ধ উত্তর হ'ব অপশন বি অর্থাৎ আমাৰ গুৱাহাটীত আছে অসমৰ হাই কোর্ট অর্থাৎ উচ্চ ন্যায়ালয় তো বন্ধু-বান্ধৱীসকল এইখিনি আছিল আজি ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব আৰু এনেদৰে ৰেগুলাৰ ভিডিও পাই থাকিলে তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিও